বাকী আমি এতিয়া নিজে ধৰি লওক পাব্লিক স্পিকিং আমি নাজানো বা আমাৰ কমিউনিকেশ্যন স্কিল আমাৰ নাই ধৰি লওক বা আমি 30-40 হাজাৰ 50 হাজাৰ লাখ টকা খৰচা কৰি আমি কমিউনিকেশ্যন স্কিল শিকিব পৰা আমাৰ ক্ষমতা নাই কিন্তু 70-80 হাজাৰ টকা দি মোবাইল এটা কিনিব পৰা ক্ষমতা আছে ধৰি লওক কিন্তু এই যিটোত আমাৰ লাভ হয় সেইটোত আমি খৰচ কৰিব পৰা আমাৰ সেইটো ক্ষমতা নাই কিন্তু যিটোত উল্টা লছ হয় সেইটোত কিন্তু আমাৰ পইচা বৰাবৰ আমি সেইটো খৰচা কৰিব পাৰোঁ গতিকে মানে কি হয় সেইটোৱে আচলতে কমিউনিকেশ্যন স্কিলৰ ওপৰত বহুত মানে শিকিবলগীয়া আছে আজি আপুনি মই ধৰি লওক সেই পইচা খৰচা কৰি নোৱাৰোঁ কিন্তু আমি নিজৰ আইনাখনৰ মুখৰ আগত কিবা এটা কথা ক'বলৈ আমি শিকিব পাৰোঁ বা আমাৰ নিজৰ মোবাইলটো আছে স্মাৰ্টফোনটো আছে কেমেৰাটো অন কৰি আমি নিজে ধৰি লওক কিবা এটা ভিডিঅ' বনালোঁ এতিয়া মই যেনেকৈ ধৰি লওক ভিডিঅ' বনাইছোঁ মোৰ ভুল হৈছে শুদ্ধ হৈছে মই এইটো নাজানো কিন্তু মানে মই চেষ্টা এটা কৰিছোঁ যে শিকোচোন বস্তুটো পাৰোঁ নোৱাৰোঁ শিকোঁ হাঁহিলে হাঁহিব কোনোবাই মানুহে হাঁহিবহে পাৰিব তাতকৈতো বেলেগ একো কৰিব নোৱাৰে কথাটো হ'ল সেইটোৱে মানে কি হয় আমি নিজৰ মোবাইলটোৰ কেমেৰাত আমি ধৰি লওক সেই বস্তুটো আমি শিকিব পাৰোঁ আমি শিকি ৰেকৰ্ডিং এটা কৰি আমি পাছত নিজে চাওঁচোন ভিডিঅ'টো কেনেকুৱানো হৈছে বা আমি ক'ব পাৰিছোঁ নাই পৰা সেই বস্তুটোৰ পৰা কি হয় আমাৰ লাজ চাজ সেই ভাৱবিলাক নাইকিয়া হ'ব লাজ ভয় সেইবিলাক বস্তু যেনেকৈ আমি ডক্টৰৰ ওচৰলৈ যেতিয়া যাওঁ বেজী এটা দিবলৈ লৈ আমাৰ বেজীটো দিয়াৰ আগতে ভয়ে লাগে বেজী মানে আমি বেজীটো ডক্টৰে খুচাই নাই সোমোৱাই নাই তাৰ আগতে আমাৰ ভয় ভাৱ আছে খুচিব মানে দুখ পাম সেই বস্তুটো আগতে ভয় ভাৱটো আছে কিন্তু যেতিয়া খুচি ধৰি লওক ইনজেকশ্যনটো পুছ কৰিব তাৰপাছত কিন্তু আমাৰ সেই ভয় ভাৱটো নাথাকে গতিকে মানে কি এইবোৰ সাধাৰণ সৰু মানে এইবোৰ উদাহৰণ বা এইবোৰ এই প্ৰেক্টিছবিলাক আমি যিমানে নিজৰ অভ্যাসত পৰিণত কৰিম সিমানে আমাৰ কাৰণে এইটো লাভদায়ক হ'ব গতিকে মানে মোৰ ভিডিঅ'ত ক'বলগীয়া উদ্দেশ্য সেইটোৱে আছিলে যে পাব্লিক স্পিকিং কেনেকৈ কৰিব লাগে সেইটো মইতো নাজানো ধৰি লওক কিন্তু পাব্লিক স্পিকিং কৰিবলৈ হ'লে অকণমান সৰু কিছুমান বস্তু নিজৰ মোৰ লেভেলৰ পৰা মই যিটো বুজাব লাগে বা যিটো শিকিব লাগে সেই বস্তুটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ গতিকে ভিডিঅ'টোত ভুল হৈছে অলপ যিয়ে নহওক আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট এটা কৰি জনাব আৰু বাকী ধৰি লওক কি হয় মানে মই এইটো বস্তু শিকিছোঁ যেতিয়া যিটো শিকিছোঁ সেইটো আপোনাৰ লগত ক'লোঁ বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ নমস্কাৰ জয় আই অসম